সেউজীয়া পথাৰবোৰ ইমান ধুনীয়া লাগিছিল। অলপমান আপোনালোকৰ কাৰণে তুলি ৰাখিলোঁ। চাই চাই যেন হেঁপাহ নপলাই, নহয়নে বাৰু? নাৰিকল, চুজি আৰু গুড়েৰে বনালোঁ লাডু। ৰাতি ভাত পানী খাই মই চব মুচি মেলি আজৰি কৰি থওঁ। এইখিনি তিয়াই থলোঁ মাটি দাইল ৰাতিপুৱাৰ কাৰণে। কি কৰিম চাব, এইখিনি চাউল থলোঁ, ৰাতিপুৱাই স্কুল পঠাব লাগে। ঢাকি থৈ দিম এইখিনি এতিয়া। এনেকুৱা কামবোৰ কৰি থ'লে অলপ এডভান্স হয় ৰাতিপুৱা। ৰাতিপুৱা ধুবৰ কাৰণে চাবোন মাৰি থৈ দিছোঁ কাপোৰত। ৰাতিয়ে ব্ৰাছ মাৰি থওঁ সকলোখিনিয়ে। ৰাতিপুৱা বহুতখিনি টাইমটো কমি যায়। ৰাতিপুৱা শুই উঠি অকণমান চিনটো ৰাখি থলোঁ। ইমান ধুনীয়া লাগিছে। দুৱাৰ মুখতে এজোপা শেৱালি গছ। চাৰিওফালে সেউজীয়াবোৰ চাই চাই মনটো ভৰি যায়। শেৱালিবোৰ দুই এপাহ সৰিছে। এটা ধুনীয়া অনুভৱ নহয়নে শেৱালি সৰা দিনবিলাকত? চাৰিওফালৰ সেউজীয়াবোৰ আৰু অকণমান দেখালোঁ আপোনালোককো। এইখিনি চব কোমলি গ'ল। এতিয়া ভালকৈ খচি খচি কোলাবোৰ এৰুৱাই পেলাই মই চাউলৰ সৈতে মিক্স কৰি পেলাই ডোচা বনাম ব্ৰেকফাষ্ট আৰু টিফিনৰ কাৰণে। বেটীয়ে পঢ়ি আছে, তাৰ মাজতে অলপ পঢ়া চাই দিওঁ। যেতিয়া ইংলিছ পঢ়ে তেতিয়া মই এটা এটা পেৰেগ্ৰাফ এটা অৰ্থ কৈ পেলাই পঢ়াওঁ। অসমীয়াত আচলতে বুজাই দিওঁ ভালকৈ। তেনেকুৱাকৈ কৰিলে ল'ৰা ছোৱালীবিলাকে এটা এটা পেৰেগ্ৰাফ যদি পঢ়োৱা হয় নহয়, সহজে অলপ বুজি পায়। গতিকে যদি মাকসকলে পাৰে অকণমান পঢ়াব। তাৰপিছত মই এপাক পিছফালৰ পৰা আহোঁগৈ। এইখন আমাৰ পিছফাল হয়। পিছফালখন গৈ মোৰ খুবেই ভাল লাগে। মই লগোৱা পাচলিবোৰ লাগি থাকিলে খোৱাতকৈ বেছি মনটো ফূৰ্তি লাগে। সাৰ নিদিয়া পাচলি যিহেতু, নহয়নে? ইমান দাম পাচলিৰ, কিনাসকলে হয়তো জানিছে ন? ঘৰতে যদি দুই এটা লাগি থাকে কেনেকুৱা ভাল লাগে গৃহিণীসকলৰ। এইজোপা চাওকচোন, মৌচুমী টেঙা ঠেকা দিয়াৰ পিছতো একদম মাটিত চুচৰি গৈছে। অকণমান দেখালোঁ। জলকীয়াবোৰ য'তে ত'তে দি থওঁ এনেকুৱা। ৰঙালাওবোৰ য'তে ত'তে অলপ বেছিয়ে দি থৈছিলোঁ যাতে সহজে আগকেইডালো আনি খাব পৰা যায়। একো পাচলি নহ'লে, নহয়নে? তিয়ঁহো এটা দুটা লাগিছে। এনেকুৱাকৈ যি পাৰোঁ মই য'তে ত'তে অকণমান দি থওঁ। হেন্দালি ভালকৈ দিব পৰা নাই। মোৰ মতে মোৰ দ্বাৰা আচলতে যি হয় তাকেই কৰিছোঁ আৰু। ব্ৰেকফাষ্ট বনোৱাৰ পিছত আকৌ বেটীক উলিয়াই পেলাই লৰালৰিকৈ ময়ে স্কুল থ'বলগীয়া হয় যে 8:15 পৰা স্কুল। গতিকে বেঙেনাৰ বাকলি গুচাই ল'লোঁ। আলু টুকুৰা টুকুৰা কাটিলোঁ আৰু এইটো চাইজ কৰি কাটিলোঁ। আদা, নহৰু, জিৰা, জালুক আৰু কেঁচা জলকীয়া এটা কেঁচাকৈ বাটিলোঁ। তাৰপিছত এইখিনি ভালকৈ মজাই আছোঁ। মাছ দি কেনেকুৱা হ'ব বাৰু অকণমান দেখালোঁ। ফ্ৰাই মাছকেইডোখৰ দি দিলোঁ, ওপৰতে পানী দি দিলোঁ। হৈ গ'ল মোৰ তৰকাৰী। অলপমান ধনিয়া পাত নাথাকিলে মান ধনিয়া দি দিব, খাই খুবেই ভাল লাগে।